বেশ্যাৰ আত্মকথা। কেতিয়াবা হোটেল, কেতিয়াবা আপোনাৰ জনবহুল এপাৰ্টমেণ্টৰ এটি শূন্য কোঠা, কেতিয়াবা তিমিৰাবৃত পথত ৰৈ যোৱা আপোনাৰ দামী গাড়ীখনৰ পিছৰ চিটত মই পুৰ কৰোঁ ভোকৰ লিপচা। আপুনি সম্ভোগৰ ড্ৰাগছ কিম্বা মদৰ ৰাগিত উঠলি উঠে আপোনাৰ কামনাময়ী যৌৱন। সহ্য কৰোঁ নীৰৱে, যিহেতু আপোনাৰ দৃষ্টিত মই স্থিতপ্ৰজ্ঞ সদৃশ, না সুখ আছে না দুখ। এঘণ্টাৰ বাবে বন্ধকীত ৰাখিছোঁ শৰীৰ, প্ৰতি মিনিটত আপোনাৰ কামনাৰ বলীয়া কুকুৰটোক ক্ষান্ত কৰাৰ চুক্তি কৰিছোঁ। আপোনাৰ প্ৰতিটো আঁচোৰে খুচৰি দিয়ে মোৰ এটা অভিশপ্ত অতীত, প্ৰতিটো কামোৰে ৰক্তাক্ত কৰে কলিজা নামৰ এটুকুৰা ৰঙা মাংসপিণ্ড। যি সময়ত আপুনি ব্যস্ত থাকে সম্ভোগত, সেই সময়ত মই আঁকি থাকোঁ ধৰ্ষিতাৰ পৰা বেশ্যালৈ পৰিৱৰ্তিত হোৱা জীৱনৰ এক নিম্নগামী নক্সা। ঘিণ লাগে নিজকে, খং উঠে তেতিয়া। হেজাৰ টকাৰে কিনি লৈ যেতিয়া কামনাৰ আক্ৰোশত মিছা প্ৰতিশ্ৰুতিৰে ভৰাব খোজে বুকু, দুচকুৰ নীলা বিচাৰি ঘুমুটিয়াই ফুৰে মোৰ জীৰ্ণ বুকুৰ শীৰ্ণ সৰ্পকুণ্ডলী পকাই যেতিয়া ওঠৰ পচা পনিয়ল চুপি খায়, তেতিয়া আপোনাক মোৰ হত্যা কৰিব মন যায়। যেন দেখুৱাই দিম বেশ্যাদেহৰ সিটো পাৰে ওলমি ৰোৱা বৃদ্ধ মাতৃৰ চকু পানী, ৰোগীয়া পিতৃৰ গেলি যোৱা দেহ, ৰোগ আৰু ভোকৰ যন্ত্ৰণাত বিসৰ্জিত মোৰ সুখ, যাৰ বাবে উদং বাকচৰ তলিত পৰি ৰ'ল ঠিক মোৰ দৰে লাঞ্ছিতা হৈ অৰ্ধশিক্ষাৰ উৱলি যোৱা চাৰ্টিফিকেট এখন, যাৰ বাবে দিনৰ পোহৰত মোৰ দাম কম, আপোনাৰ সভ্য সমাজত মই ঘৃণিত। সেইবাবেই নিশাৰ এন্ধাৰত পুৰ কৰোঁ মই ভোকৰ লিপচা, আৰু আপুনি সম্ভোগৰ